জয়নগৰ মাদ্ৰাছাৰ সভাপতিৰ এটা ভাইৰেল অডিঅ'ক লৈ চাঞ্চল্য। অসমৰ ঐতিহ্যমণ্ডিত ইছলামিক শৈক্ষিক প্ৰতিষ্ঠান জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাত শিক্ষক গোটে আজি এক সংবাদমেল অনুষ্ঠিত কৰে। মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি নজৰুল ইছলামৰ এটা অডিঅ' অলপতে ভাইৰেল হৈছিল। অডিঅ' ভাইৰেল হোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাইজৰ মাজত। পৰিচালনা সমিতিৰ সভাপতিয়ে মাদ্ৰাছাৰ এজন ছাত্ৰৰ সৈতে ফোনত কিছু আপত্তিজনক মন্তব্য কৰিছিল। আনহাতে ৭ ফেব্ৰুৱাৰীৰ দিনা মাদ্ৰাছাৰ ভিতৰত সভাপতিৰ সৈতে একাংশ লোকৰ দুৰ্ভাগ্যজনকভাৱে কিছু ঠেলা-হেঁচা মাৰপিটৰ ঘটনা সংঘটিত হোৱা বুলি আজিৰ সংবাদমেলত মাদ্ৰাছা শিক্ষক গোটে স্বীকাৰ কৰে। ইপিনে পৰিচালনা সমিতিৰ সভাপতিগৰাকীক মাদ্ৰাছা চৌহদত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ ৰাইজে দাবী জনাইছে। মুঠৰ ওপৰত মাদ্ৰাছা পৰিচালনা কমিটি আৰু শিক্ষক গোটৰ মাজত সম্প্ৰীতি এক ফাট মেলিছে। মাদ্ৰাছাখনৰ শৈক্ষিক পৰিৱেশ অটুট ৰাখিবলৈ শিক্ষক গোটৰ লগতে ৰাইজে দাবী জনায়। শিক্ষক গোটৰ বৈঠকত সৰ্বসন্মতিক্ৰমে মাদ্ৰাছাৰ শিক্ষক গোটে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে। এই সন্দৰ্ভত মাদ্ৰাছাৰ অধ্যক্ষ মৌলানা তৈবুৰ ৰহমান আৰু মাদ্ৰাছাৰ সম্পাদক শামছুল ইছলামে স্বাক্ষৰিত এখন প্ৰেছ বিজ্ঞপ্তি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে। আজি আমাৰ মাদ্ৰাছাৰ ষ্টাফ মিটিং হৈছিলে। সেই ষ্টাফ মিটিঙত তলত কেইটামান প্ৰস্তাৱ লোৱা হৈছে। এই প্ৰস্তাৱখিনি আপোনালোকৰ সন্মুখত এতিয়া পঢ়ি দিছোঁ। প্ৰস্তাৱসমূহ হ'ল ১ নম্বৰ প্ৰস্তাৱ, জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ সভাপতি জনাব নজৰুল ইছলাম চাহাবে মাদ্ৰাছাৰ এজন ছাত্ৰৰ লগতে মোবাইল যোগে মাদ্ৰাছাৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰত কথা বতৰা অডিঅ' ভাইৰেল হৈ গৈছে। অডিঅ'টোত তেখেতে মাদ্ৰাছাৰ কেইবাজনো শিক্ষকক ষড়যন্ত্ৰমূলকভাৱে অৱসৰ দিয়াৰ কথা স্বীকাৰ কৰিছে আৰু ভৱিষ্যতেও কেইজনক মাৰপিটৰ কথা মাদ্ৰাছাৰ পৰা বহিষ্কাৰৰ পৰিকল্পনা আছে বুলি ছাত্ৰজনৰ লগতে উল্লেখ কৰিছে। সভাপতি চাহাবৰ এই কাণ্ডৰ বাবে আজিৰ সভাই সৰ্বসন্মতিক্ৰমে এক বাক্যত গৰিহণা দিছে। ২ নম্বৰ প্ৰস্তাৱ হৈছে জামিয়া নাজিমে তালিমাত অৰ্থাৎ শিক্ষা সচিব মৌলানা ইকবাল হুছেইন চাহাবক দায়িত্বৰ পৰা অব্যাহতি দি নতুন তালিমাত নিযুক্তি দিয়াৰ বাবে শিক্ষক গোট তথা জামিয়া দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে লিখিত দাবী উত্থাপন কৰাত আজিৰ সভাই মহতমিম চাহাবক তেখেতলৈ পুনৰ জাৰি নকৰা পৰ্যন্ত মাদ্ৰাছাত নাহিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। জামিয়াৰ বৰ্তমান শৈক্ষিক কাম কাজ পৰিচালনা কৰিবলৈ আজিৰ সভাই সৰ্বসন্মতিক্ৰমে জামিয়াৰ শিক্ষক মৌলানা শামছুল হক চাহাবক অস্থায়ীভাৱে নাজিমে তালিমাতৰ দায়িত্ব অৰ্পণ কৰে। ৪ নম্বৰ প্ৰস্তাৱ হৈছে যোৱা ৭/২/২০২১ ইংৰাজী দেওবাৰে কাৰ্যকৰী কমিটি তথা শিক্ষকসকলৰ যৌথ বৈঠকত জামিয়াৰ সভাপতি জনাব নজৰুল ইছলাম চাহাবে হুলস্থলীয়া পৰিৱেশ সৃষ্টি কৰাত সমাজত উদ্যোগ তথা ৰহস্যজনক প্ৰশ্ন দেখা দিয়াত বিষয়টো সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰি বাস্তৱ সত্য সমাজৰ আগতে তুলি ধৰাৰ বাবে আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। শাৰীৰিক সক্ষমতা থকা সত্ত্বেও বয়সৰ ভিত্তিত শিক্ষকসকলক বাধ্যতামূলক অৱসৰ দিয়া ইছলামী শৰীয়তৰ পৰিপন্থী এই বিষয়ে দাৰুল দেওবন্দৰ ফতোৱা প্ৰদান কৰা হৈছে। সেয়েহে চলিত বছৰত প্ৰথম ভাগত জামিয়াৰ যিসকল শিক্ষকক অৱসৰ দিয়া হৈছে তেখেতসকলক পুনৰ বহাল কৰা হোক। ৬ নম্বৰ প্ৰস্তাৱ হৈছে কমিটিৰ সভাপতি জনাব নজৰুল ইছলাম চাহাব আৰু উপসভাপতি আলহাজ মুস্তাফা আহমদ চাহেবৰ বিৰুদ্ধে জামিয়াৰ কিছুমান ৰাইজে বিভিন্ন ধৰণৰ লিখিত অভিযোগ কৰি উভয়ক জামিয়াৰ চৌহদত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে। লগতে স্থানীয় ৫খন গাঁৱৰ মুৰব্বীৰ লগত আলোচনা কৰি সাধাৰণ সভাৰ জৰিয়তে নতুন কমিটি গঠনৰ দাবীও জনাইছে। আজিৰ সভাই উক্ত দাবীসমূহ মঞ্জুৰ কৰি বাকী কাম কাজ আগবঢ়াবলৈ মহতমিম চাহাবক আবেদন কৰি প্ৰস্তাৱ গ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, টপকা লাইভ।